কি কৈছিলো যে আমি যিবিলাক বন্ধনৰ পৰা কৰবাৰ পৰা আমি লোন লৈছিলো এই লোন লোৱা আই মাতৃসকলক আমি সকাহ দিম যিসকলে লোন ঘূৰাই আছে তেওঁলোকক আমি অহা মাহৰ পৰা আমি তেওঁলোকৰ যি বাকি আছে লোন ঘূৰাই থকাৰ বাবে আমি তেওঁলোকক চেক দিয়া আৰম্ভ কৰিম 11 লাখ মহিলাক আমি 15 নৱেম্বৰৰ পৰা চেক দিয়াৰ কাম আৰম্ভ কৰিম 11 লাখ মহিলা অলৰেডি টকা পইচা লিষ্ট সব হৈ গল আৰু যিসকলে বোলে নহয় মই আৰু কেতিয়াও আৰু বেংক টেংকত নাযাও মোৰ লোনটো ঘূৰাই দিলে হল তেওঁলোকৰ পৰা আমি ফৰ্ম ফিল আপ কৰি তেওঁলোকৰ টকাখিনি আমি বেংকক ঘূৰাই দিম আৰু মহিলাখিনিক আমি নো অবজেকশনখন আপোনালোকক বিলাই দিম যিসকলে আগতেও লোন লব খুজিব কিবা খুজিব তেওঁলোকক চেক দিম আৰু যিসকলে লোন লব নুখুজিব আৰু ভৱিষ্যতে তেওঁলোকৰ টকা ঘূৰাই দি এনওসি আনি আপোনালোকৰ হাতত গটাই দিম এটা সিদ্ধান্তটো আপোনালোকে লব যি ধৰণে ভাল পায় আপোনালোকে যিটোৱে ক'ব সেইটোৱে আমি কৰিম এই কামটো আমি আৰম্ভ কৰিম 15 নৱেম্বৰৰ পৰা